মেহেন্দিও ঘঁহিছিলোঁ, অকণমান ষ্টাইলো কৰিছিলোঁ। মোৰ হাতৰ মেহেন্দিখিনি বাৰু দেখিবলৈ কেনেকুৱা লাগিছে আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। হাতত মেহেন্দি ঘঁহি মই বহুত ভাল পাওঁ। অকণমানকৈ কিবা সুবিধা ওলালেই হ'ল আৰু মেহেন্দি অকণমান ঘঁহোঁ মই। কেনেকুৱা লাগিছে বাৰু মোৰ মেহেন্দিখিনি আপোনালোকে জনাবচোন মোক। ভাইটিৰ বিয়া, সেইবাবে মই আজি ব্লগটো বনালোঁ। আহকচোন সকলোবোৰ আপোনালোকে চাব। মোৰ ভাইটিৰ বিয়াৰ কেনেকৈ কি কৰিছোঁ আমি সকলোবোৰ মই এফালৰ পৰা দেখাই যাম। আচলতে ভাইটিৰ বিয়াখন লকডাউনৰ সময়তে হৈ গ'ল। এতিয়া বিয়াৰ ৰিচিপশ্যনহে দিছে। ভাইটিৰ বিয়াটো যাব নোৱাৰিলোঁ লকডাউনৰ কাৰণে বিয়াখন ঘৰতে থুলমূলকৈ পাতি থৈছিলে। এতিয়া ৰিচিপশ্যন দিছে। ৰিচিপশ্যনটো দিছে বিবাহ ভৱনত, আৰু বিবাহ ভৱনটো আছে কলিয়াবৰ তিনিআলিৰ লগতে, কলিয়াবৰ তিনিআলিৰ ওচৰতে। বহুত ভাল হয় বিবাহ ভৱনটো। এয়া ক্ৰিছে পূৰা ফূৰ্তি কৰি আছে মামাকৰ বিয়াত। বিবাহ ভৱনটোত সকলোবোৰ সুবিধা আছে। ডাইনিং হল বহুত ডাঙৰ হয়। তাতে বিবাহ ভৱনটোত আপোনালোকে ইচ্ছা কৰিলে কনফাৰেঞ্চ হলো আছে, তাত মিটিং কিবা সভা সমিতি পাতিব পাৰে। বিবাহ ভৱনটোৰ ওপৰত আছে দুৰ্গা মন্দিৰ আৰু তলত বিবাহ ভৱন। কলিয়াবৰৰ ৰাইজে যদি ভাবে কিবা পাতোঁ বুলি তাতে পাতিব পাৰে। মই বিবাহ ভৱনলৈ সোমায়ে একেবাৰে খোৱাৰ ভিতৰতহে সোমাইছোঁ। সকলোৱে খাই আছিল আৰু ময়ো খাই ল'লোঁ। মই খাই বৈ লৈ গ'লোঁ। আমাৰ কইনাজনীনো ক'ত আছে চাবৰ কাৰণে। কইনা ইফালে ৰেডি হৈছে আৰু দৰাও ৰেডি হৈছে। দৰা কইনা ৰেডি হৈছে আৰু এয়া আমাৰ মাইনা আৰু মাধন দুয়োজনী একদম মামাকৰ পুতেকৰ বিয়াত ষ্টাইল কৰিবলৈ বহি আছে মেকআপ আৰ্টিষ্টৰ ওচৰত। আমাৰ অসমীয়া বোৱাৰী পাকঘৰত আমি তিনিগৰাকী আছোঁ, আপোনালোকে সকলোৱে জানে। আজি এগৰাকী আহিছে আমাৰ ইয়াত বিয়া খাবৰ কাৰণে, মোৰ ভাইটিৰ বিয়াৰ কাৰণে। এই মোৰ বান্ধৱী ঝৰ্ণা হয়। কবিনে কিবা এটা? নমস্কাৰ, মই ঝৰ্ণা। আপোনালোকে পাইছে মোৰ কেইটামান মই ৰেচিপি দিছোঁ। অলপ দিন হ'ল বাৰু মই দিয়া নাই ৰেচিপি, দিম আকৌ বাৰু। ধুগুল মন আজি তোমাতে মগন, ভাবিলো নিজকে তোমার, তুমি এই জীবন।
Tamlong kolpoma ulai bidona Moiha kolpoma samai bidona Tamlong kolpoma ৰাতিৰ 11টা বজালৈ ভাইটিৰ বিয়াৰ ৰিচিপশ্যন পাৰ্টি শেষ হ'ল। আমি সকলোৱে ভাত পানী খাই বৈ লৈ বিবাহ ভৱনৰ পৰা ঘৰলৈ যাবলৈ টালি টোপোলা বান্ধি লৈছোঁ আৰু এয়া দাদা বৌ ওলাই গৈছে। এইফালে আহিছে মাইনা, পেহীৰ ছোৱালী। তাইৰ ল'ৰা টোপনিত ক'ব নোৱাৰে, তাইও একদম টোপোলা লৈ আহিছে আৰু ভাইটিৰ বিয়াখনতো নাপালোঁ, লকডাউনৰ কাৰণে ভাইটিৰ বিয়াত যাব নোৱাৰিলোঁ। কিন্তু ৰিচিপশ্যনৰ দিনাখনেই বহুত ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। সকলোবোৰ ঘৰুৱা মানুহক লগ পালোঁ, মিতিৰ কুটুম, বহুত দিনৰ পাছত বহুত মানুহক লগ পাই ভাল লাগিল। আৰু ইয়াৰ লগে লগে ময়ো মোৰ ব্লগটো সামৰিব লৈছোঁ। নাজানো আপোনালোকে কেনেকুৱা পাব চাই, কেনেকুৱা পাইছে। যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি দিব দেই। মোৰ ভাইটি প্ৰাঞ্জল পাপু আৰু মোৰ বোৱাৰী মৌচুমী মাইনী, তোমালোক দুয়োৰে যুগ্ম জীৱন সুখৰ হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক। ঝৰ্ণা আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।